পূজা বুলিলেই সকলোৰে মনবোৰ উখল মাখল লাগে। তাতে যদি পূজাভাগ বিশ্বকৰ্মাৰ হয়, আয়োজন সকলোৰে ঘৰে ঘৰে হয়। কাৰিকৰী বিভাগৰ কাৰ্যালয়, গাড়ী মটৰ ভাল কৰা কাৰখানা, যন্ত্ৰপাতি আদি ব্যৱহাৰ থকা অনুষ্ঠান প্ৰতিষ্ঠানসমূহতো এইভাগী পূজাবোৰ উলহ মালহেৰে পতা হয়। ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিত তথা 17 বা 18 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা হয়। অৱশ্যে বিশ্বকৰ্মাক ভাৰতৰ দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন, সেইদৰে পূব ভাৰতত ডেকাৰূপ আৰু হাতী বাহন। পৌৰাণিক আখ্যান অনুসৰি বিশ্বকৰ্মা হল সমগ্ৰ বিশ্বৰ কাৰিকৰ তথা নিৰ্মাতা। তেওঁৰ জীৱন সংগীগৰাকীৰ নাম হল গায়ত্ৰী আৰু সন্তানসকল হল ক্ৰমে মনু, মায়া, তুষ্টা, বিশ্বজনা, শিল্পী, চৰণ্যু আৰু তেওঁৰ ছায়া। সকলো দেৱতাৰ বাসগৃহ, দেৱতাসকলৰ ৰথ, যুদ্ধৰ অস্ত্ৰ আদি বিশ্বকৰ্মাৰেই সৃষ্টি। সেইকাৰণে শ্ৰী শ্ৰী বিশ্বকৰ্মাক সকলো কাৰিকৰ তথা যন্ত্ৰপাতি আদিৰ ব্যৱহাৰ কৰা লোক আৰু স্থপতিবিদে যুগে যুগে পূজা কৰি আহিছে। বিশ্বকৰ্মাৰ যিসমূহ মৃন্ময় মূৰ্তি আমি দেখিবলৈ পাওঁ, সেই মূৰ্তিসমূহত খনিকৰসকলে বৰ সুন্দৰ এটি চেহেৰা অংকন কৰে। মূৰ্তিসমূহ শাস্ত্ৰত বৰ্ণিত শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ দেহাৱয়ব তথা বেশভূষাৰে সজ্জিত কৰা হয়। বিশ্বকৰ্মাৰ হাত চাৰিখন হাতেই সোণৰ অলংকাৰেৰে বিভূষিত। বিশ্বকৰ্মাৰ এহাতত থাকে এটা পানীৰে পূৰ্ণ কমণ্ডলু, এখন হাতত এখন শাস্ত্ৰ, আন এখন হাতত এডাল ফাঁচজৰী আৰু এহাতত থাকে কাৰিকৰী যন্ত্ৰপাতি। তেওঁৰ অস্ত্ৰসমূহ হল তুলাচুনি, হাতুৰি আৰু অন্যান্য শিল্পৰ সঁজুলি। মূৰত সোণৰ মুকুটেৰে সঁচাকৈ তেওঁৰ চেহেৰা অতিকে বিতোপন। আমাৰ হিন্দু শাস্ত্ৰত বৰ্ণিত আছে যে সত্য যুগত বিশ্বকৰ্মাই স্বৰ্গলোক, ত্ৰেতা যুগত সোণৰ লংকা, দ্বাপৰ যুগত দ্বাৰকা নগৰ আৰু কলি যুগত হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ সৃষ্টি কৰিছিল। বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ, কাৰ্তিকৰ শক্তি আদি তেওঁ নিৰ্মাণ কৰিছিল। শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগন্নাথৰ মূৰ্তিও তেওঁ নিৰ্মাণ কৰিছিল। তদুপৰি বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰসাদ তেওঁ নিৰ্মাণ কৰিছিল বুলি প্ৰবাদ আছে। শ্ৰী শ্ৰী বিশ্বকৰ্মাই আনকি নিজ হাতেৰে মহাদেৱ শিৱৰ বাবেও এটি বাসগৃহ নিৰ্মাণ কৰি দিছিল। বাসগৃহটি ইমানেই ধুনীয়া আছিল যে লংকাৰ অধিপতি ৰাৱণ মোহিত হৈ পৰিছিল আৰু শিৱৰ ঘৰ লোৱা মাংগলিক অনুষ্ঠানত পুৰোহিত হিচাপে গৈ দক্ষিণা হিচাপে চতুৰতাৰে বাসগৃহটিক খুজি লৈছিল। গতিকে সহজেই অনুমেয় যে বিশ্বকৰ্মা এজন কিমান সুদক্ষ তথা নিপুণ কাৰিকৰ। বিভিন্ন বিচিত্ৰ আৰু মনোৰম কাহিনীৰে ভৰা বিশ্বকৰ্মাৰ আখ্যানসমূহে যুগে যুগে তেওঁৰ ভক্তসকলক মোহিত তথা শ্ৰদ্ধাশীল কৰি আহিছে।